নমস্কাৰ বন্ধুসকল, ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি আপোনালোকে থাম্বনেইলত দেখা পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। হয় বন্ধুসকল, মই তিনিটা আপোনালোকৰ কাৰণে ফাণ্ডামেণ্টেলি ষ্ট্ৰং ষ্টক লৈ আহিছোঁ। হয় বন্ধুসকল, কমপ্লিটলি ফাণ্ডামেণ্টেলি ষ্ট্ৰং ষ্টক, এটাৰ ওপৰত এটা ষ্টক বন্ধুসকল। তো স্কিপ কৰি ভিডিঅ'টো একেবাৰে নাচাব। আৰু মোৰ লাগে বন্ধুসকল, এতিয়া বৰ্তমান সেই গোটেইকেইটা ষ্টকে বাইং লেভেলত আছে। হয় বন্ধুসকল, মানে কাৰেকশ্যন এটা কৰিছে আৰু এতিয়া অকণমান ৰিবাউণ্ড দিব ধৰিছে। তো এই অৱস্থাত আছে। তো বৰ্তমান যদি আমি ধৰি লওঁ, তো আমাৰ এটা ভাল প্ৰফিট হোৱাৰ সম্ভাৱনা আছে। তো আমি সেইখিনি গোটেইখিনি আলোচনা কৰিম উইথ টাৰ্গেট। তো স্কিপ কৰি একেবাৰে ভিডিঅ'টো নাচাব, আহক আমি ভিডিঅ'টো চাওঁ। কিন্তু তাৰ আগত নিশ্চয় ৰিকুৱেষ্ট কৰিব বিচাৰিম, যদি ষ্টক মাৰ্কেট জ্ঞান চেনেলটো কোনোবা ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষত থকা বেল নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় পাই থাকে। আৰু যদি কোনোবা যদি আপোনালোকৰ বন্ধু আছে, যদি শ্বেয়াৰ কৰিব বিচাৰিছে চেনেলটো আৰু যদি বিচাৰি পোৱা নাই তেওঁলোকে নামটো, তেতিয়াহ'লে এইটো মোৰ হেণ্ডেল হয় @ষ্টক মাৰ্কেট জ্ঞান 90। এনেকৈ যদি আপোনালোকে ইউটিউবত চাৰ্চ কৰে তেতিয়াহ'লে মোৰ চেনেলটো নিশ্চয় পাই যাব। তাৰ লগত ছ'চাইটিত সুন্দৰ ধুনীয়া ষ্টক মাৰ্কেট আৰু মিউচুৱেল ফাণ্ডলৈ প্ৰডাক্ট আহিছে। তো আপোনালোকক একবাৰ দেখাই দিম বুলি ভাবিছোঁ। তো ষ্টক লিষ্ট আহিছে, ইয়াত বেষ্ট মিউচুৱেল ফাণ্ড লিষ্ট আহিছে। তাৰ লগতে যদি আপোনালোকে যদি ডিমেট একাউণ্ট অ'পেনিং কৰিব বিচাৰিছে, তো ডিমেট একাউণ্ট অ'পেনিং কৰিব পাৰে জিৰ' কষ্টত। আৰু তাৰ লগত যদি আপোনালোকৰ লগত যি পৰ্টফলিঅ'বিলাক আছে, আপোনালোকৰ হাতত যিবিলাক ষ্টক আছে, তো সেইবিলাকৰ ওপৰত যদি আপোনালোকে যদি জানিব মন আছে বা আপোনালোকৰ হাতত যদি বেয়া ষ্টক আছে কিবা, সেইটো যদি মানে বিচাৰি ওলাই যদি তাৰ জেগাত ভাল ষ্টক এটালৈকে ট্ৰেন্সফাৰ কৰিব মন আছে আপোনালোকে, তো তাৰ কাৰণে পৰ্টফলিঅ' ৰিভিউ ছাৰ্ভিচটো এপ্লাই কৰিব পাৰে আপোনালোকে। নিশ্চয় ছ'চাইটি ছাৰ্ভিচেছৰ ৱেবছাইটটো আপোনালোকৰ ডেছক্ৰিপশ্যনত থাকিব, আপোনালোকে নিশ্চয় চেক কৰিব বুলি মই আশা কৰোঁ। তাৰ লগত SMG ইনভেষ্টমেণ্টতো ধুনীয়া ধুনীয়া কোৰ্চ আহিছে বন্ধুসকল, তাতো আপোনালোকে চাব পাৰে। মই এটা দেখাই দিওঁ, যেনেকৈ অপশ্যনছ ট্ৰেডিঙৰ কোৰ্চ আছে, তাৰ লগত প্ৰাইজ একশ্যন ষ্ট্ৰেটেজি কোৰ্চ আছে আৰু বহুত কিবা কিবি কোৰ্চ আছে। তো আশা কৰোঁ আপোনালোকে এইটো ৱেবছাইট দুটা চেক কৰিব। তো আহক বন্ধুসকল, আমি ভিডিঅ'টোলৈ আগবাঢ়ো। তো বন্ধুসকল, প্ৰথম ষ্টকটো আপোনালোকৰ স্ক্ৰীনৰ আগত আহি গৈছে। আপোনালোকে চাব পাৰে যে ইয়াৰ নামটো এছিয়ান পেইণ্টছ লিমিটেড। সকলোৰে জানা মানা ষ্টক, প্ৰডাক্টৰ লগত আপোনালোকে সকলোৱে পৰিচিত। তো বেছি নকওঁ, তো ষ্টকটোত আপোনালোকে চাব পাৰে যে এতিয়া দাম কিমানত আছে, 3100 ৰুপিজত। তো মই কিয় এতিয়া আনিছোঁ বন্ধুসকল, চাব পাৰে যে সিদিনা লাষ্ট যোনদিনা ট্ৰেডিং ছেশ্যনত লাষ্টত ওপৰলৈকে উঠি গৈছিল। তো এইটো এটা ভাল চাইন বুলি আমি ধৰিব পাৰোঁ। তাৰ লগত 5 দিনত আপুনি চাব পাৰে যে 5 দিনৰ যিটো লাইন চাৰ্টৰ আছে, সেইটো ব্ৰেকআউটো দি দিছে সেইদিনা। তো সেইকাৰণে আনিছোঁ, এটা টেকনিকেলি চাই পেলাই হ'লেও। আৰু তাৰ লগত আপোনালোকে যদি আপোনাৰ 6 মান্থত চাই আপোনালোকে চাব পাৰে যে যোনটো অল টাইম হাই আছিল, তাৰ পৰা এতিয়া বৰ্তমান তলত আছে। আৰু এতিয়া এটা ডাবুল বটম টাইপ আপোনালোকে যদি চাই, যদি টেকনিকেলি চাই যে ডাবুল বটম টাইপ এটা সেই হৈছে, দুটা জেগাত বটম বনাইছে। ইয়াত এটা আপোনালোকক অকণমান সৰুকৈ দিলে দেখা পাব যে আপোনালোকে ইয়াত চাব পাৰে যে ইয়াত এটা বটম বনাইছে, ইয়াত এটা বটম বনাইছে। তো ডাবুল বটম বুলি কয়, এইটো ডাব্লিউ পেটাৰ্ণ বুলিও বহুতে কয়। তো সেনেকুৱা পেটাৰ্ণ যদি বনায় টেকনিকেলি বহুত মানে ভাল হয়, কিন্তু এই লেভেলটো কাটিব লাগিব, তেতিয়াই ওপৰলৈকে যাব। তো সেইটো মনত ৰাখিব। তো এইবোৰ টেকনিকেল বাৰু বেলেগ কথা, কিন্তু ফাণ্ডামেণ্টেলি কৈছোঁ খুবেই ষ্ট্ৰং ষ্টক বন্ধুসকল, আপোনালোকে জানে। আৰু লং টাৰ্মৰ চাৰ্ট পেটাৰ্ণখনো আপোনালোকক মই অলপমান দেখুৱাই দিওঁ, আপোনালোকে চাব পাৰে যে কি সুন্দৰভাৱে ওপৰলৈকে যোৱা। তো এই ষ্টকটোৰ ওপৰতো আপোনালোকে নজৰ ৰাখিব পাৰে। আৰু বাকী ষ্টক দুটাৰ আগলৈকে যোৱাৰ আগতে মই কৈ দিছোঁ, গোটেইকেইটা ষ্টক মোৰ লগত আছে। তো এইটো ডিছক্লেইমাৰ দি দিছোঁ, যিকোনো ষ্টকত ইনভেষ্ট কৰাৰ আগতে আপোনালোকে নিজৰ ৰিচাৰ্জ নিশ্চয় কৰি ল'ব। কোনো ধৰণৰ বাইং বা চেলিঙৰ ৰিকমেণ্ডেশ্যন একেবাৰে নহয় বন্ধুসকল, জাষ্ট নলেজ পাৰপাজৰ ওপৰত হয় বন্ধুসকল, জাষ্ট নলেজ পাৰপাজৰ ওপৰতে ভিডিঅ'টো বনোৱা হৈছে। তো নেক্সট ষ্টকটো আমি চাওঁ। নেক্সট ষ্টকটো আপোনালোকে চাব পাৰে যে আনডাউটেডলি বাজাজ ফাইনেন্স। কিয় কৈছোঁ, আপোনালোকে চাব পাৰে কি সুন্দৰভাৱে কাৰেকশ্যনত আহিছে। আৰু এইবোৰ ষ্টক বন্ধুসকল যিমানে তললৈকে যায় ন, সিমানে আপোনালোকে কিনি থাকক। বাই অন ডিপ ষ্ট্ৰেটেজি ইউজ কৰক। মই সদায় কৈ থাকোঁ, একেলগে নিকিনিব। বাই অন ডিপ ষ্ট্ৰেটেজি যিটো আছে, যদি 20,000 টকা আছে, আৰু এবাৰ কৈ দিছোঁ, যদি আপোনালোকৰ লগত 20,000 টকা আছে, তো 4টা বা 5টা ভাগ কৰক। তো 4টা ভাগ কৰক, লগা হ'লে 5,000 টকাকৈ। তো প্ৰথমবাৰ যেতিয়া কিনিব ন, এই 5,000 টকাটোৰে কিনিব। তাৰপিছত যদি আৰু ডাউন যায়, আৰু 5,000 সোমাওক, আৰু ডাউন যায়, আৰু 5,000 সোমাওক। আৰু যদি ওপৰলৈকে যায়, তেতিয়াহ'লে বাদ দিয়ক আৰু বেলেগ ষ্টকৰ ফালে যাওক। যিমানখিনি সোমাব পাৰে আপোনালোকৰ, সিমানখিনি আপোনালোকৰ লাভ। তো বন্ধুসকল, সেইকাৰণে কৈছোঁ বাজাজ ফাইনেন্স খুব সুন্দৰ ষ্টক। এইটোৰ লং টাৰ্মৰ চাৰ্ট পেটাৰ্ণখন মই আপোনালোকক দেখুৱাইছোঁ কি সুন্দৰভাৱে ওপৰলৈকে যোৱা। ক'ব লগা একো নাই, আপোনালোকে চাব পাৰে ইয়াত পাৰ্চেণ্টেজ কিমান দিছে। আপোনালোকে যদি এনেকৈ ইমানখিনি 1 লাখৰ ওপৰত পাৰ্চেণ্টেজ পায়, আপুনি কি আপোনাৰ ল'ৰা ছোৱালী নাতি পুতিসকলে বহি ঘৰত খাব পাৰিব। তাৰপিছত আপোনালোকে চাব পাৰে যে নেক্সট লাষ্ট ষ্টক যিটো ষ্টক হ'ল পলিকেপ ইণ্ডিয়া। এইটো কোনো ধৰণৰ ইণ্ডেক্সৰ ষ্টক নহয়। বাকী দুটা আগতে নিফটি 50 ষ্টক আছিল, কিন্তু এইটো নিফটি 50 ষ্টক নহয়, কিন্তু তথাপিও এইটো লাৰ্জ কেপ ষ্টক। আৰু মই ভাবোঁ খুব সুন্দৰ ষ্টক বন্ধুসকল, কাৰণ ৰিজাল্ট খুব সুন্দৰ। তো গোটেইখিনি আহি গৈছে, তো ইমানখিনি কৰিব লগা নাই। আৰু তথাপিও এতিয়া 2500 ৰেঞ্জত যদি আপোনালোকে পাই আছে, তো মই ভাবোঁতে খুব সুন্দৰ। মইতো নিজে কিনি আছোঁ বন্ধুসকল।
তো আপোনালোকৰ সেইকাৰণে ভিডিঅ'টো বনাইছোঁ আপোনালোকে যদি লং টাৰ্মৰ চাৰ্ট পেটাৰ্নখন চাই ইয়াত কোনো ধৰণৰ এইটো ডাউন চাইডটো একো ডাউন যেন নাভাবিব তো বন্ধুসকল মানে নালাগিব আপোনালোকৰ তো 6 মান্থত দেখুৱাই দিওঁ বন্ধুসকল যিটো আগৰ হাই আছিল ন সেইটো কেতিয়াবাতে ভাঙিছে তো এইটো জাষ্ট ৰিট্ৰেচমেণ্ট বুলি আমি ভাবিব পাৰোঁ যেতিয়া যদি টেকনিকেলি চাওঁ যে ৰিট্ৰেচ হ'ব পাৰে তো তাৰপিছত যদি উঠি যায় ন তো পুৰা একদম ৰকেট বনি যাব পাৰে তো এইটো ষ্টকতো আপোনালোকে নজৰত ৰাখক খুব সুন্দৰ লেভেলত উপলব্ধ আছে 2500ত কিনক যদি 2300 আহে তেতিয়াও কিনক 2000ত যদি পায় তো আৰু মই ভাবোঁ তো ঘৰ মাটি বেছি পেলাই কিনক বন্ধুসকল এনেকুৱা ষ্টক বন্ধুসকল কোনোদিনে লছ নিদিয়ে এই বস্তুকে তো সেইকাৰণে কৈছোঁ অতি শীঘ্ৰে আৰু কিন্তু যিমানবিলাক কৈছোঁ বন্ধুসকল টাৰ্গেটবিলাক আপোনালোকে নিজে ওলাই ল'ব যদি এইটো যদি 3300 মানলৈকে যদি যায় তেতিয়া আপোনালোকে ভাবিব পাৰে যে বেচোঁ নেকি তাৰ লগত আগৰটোত বাজাজ ফাইনেন্সে যদি 8000 টকালৈকে যায় বা যদি তাৰে আগৰ ষ্টকটো যিটো কৈছিলোঁ এছিয়ান পেইণ্টছটোতো আপোনালোকে 3500 হওক বা 4000 টকালৈকে যদি যায় আপোনালোকে তেতিয়া ভাবিব পাৰে কিন্তু মই কৈছোঁ যে বন্ধুসকল শ্বৰ্ট টাৰ্ম টাৰ্গেট নহয় দেই এইবোৰ সকলোবোৰ লং টাৰ্ম টাৰ্গেট মই এতিয়া কৈছোঁ যে লং টাৰ্মৰ কাৰণে হোল্ড কৰিব লাগিব কাৰণ কালিয়ে নাই এইবোৰ যিমান টাৰ্গেট কৈছোঁ কালিয়ে নাই তো এইবোৰ কাৰণে অলপমান টাইম লাগিব তো সেইকাৰণে কৈছোঁ বা আহিব পাৰে কাৰণ মাৰ্কেটত কোনো প্ৰেডিক্ট কৰিব নোৱাৰে তথাপিও কৈছোঁ বন্ধুসকল যদি আপোনালোকে চাই তো অকণমান টাইম লাগিব যে মিনিমামটো 1-2 বছৰটো লাগি যাব লাগে মোৰ মতে তো সেইকাৰণে কৈছোঁ তো লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰক খুব সুন্দৰ ষ্টক 3টা ষ্টক খুব মজা ষ্টক আপোনালোকে যদি একবাৰ ইনভেষ্ট কৰে ন এনেকুৱা প্ৰফিট এনজয় কৰিব ন বন্ধুসকল তাৰপিছত মোক থেংক ইউ কৈ পাত্তা পাব নাই এনে কৈছোঁ বন্ধুসকল তো এনে জকছে যে পাৰ্ট তো বাকী ভিডিঅ'টো কেনেকুৱা পালে ক'ব আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব লাইক কৰিলে মই পাওঁ মটিভেশ্যন আন এটা ভিডিঅ' বনাবলৈ তো বন্ধুসকল আজিলৈকে আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই